নমস্কাৰ, মই আমাৰ বন্ধু-বান্ধৱীসকল, তোমালোকক সকলোকে এই ছাত্ৰমী চেনেল ইউটিউবে স্বাগত। আজি আমি তোমালোকৰ মাজত কেইটামান মহৎ লোকৰ বাণী লৈ আহিছোঁ। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰতিভা এটা প্ৰধান লক্ষণ হ'ল এই যে কৃতিকাৰ্যতাই তাক কেতিয়াও নষ্ট বা কুলহিত কৰিব নোৱাৰে। যিবোৰ কথা কষ্ট নকৰাকৈ লিখা হয় সেইবোৰ পঢ়িও ভাল নালাগে বা উপকাৰত নালাগে। পৰিৱৰ্তনৰ মাজত শৃংখলাক আৰু শৃংখলাৰ মাজত পৰিৱৰ্তনক ৰক্ষা কৰাটোৱেই হ'ল প্ৰগতিৰ প্ৰধান লক্ষ্য। হাতীক যিদৰে হাতেৰে ভগাই দিব নোৱাৰি, অসমীয়া জাতিও সেইদৰে বাৰিষাৰ দলত জাঁজিত উঠি যাব নোৱাৰে। আঁঠুকাঢ়ি থকা ভদ্ৰলোক এজনতকৈ নিজৰ ভৰিৰ ওপৰত থিয় হৈ থকা চহা খেতিয়ক এজন বেছি ডাঙৰ। মানুহে উদাহৰণৰ পৰা শিকিব নোখোজে, শিকিব খোজে ভুলৰ পৰা। এইটোৱে হ'ল মানুহৰ প্ৰকৃত স্বভাৱ। প্ৰকৃত ছাত্ৰই কেতিয়াও খ্যাতি, ক্ষমতা অথবা আমোদ নিবিচাৰে। নমস্কাৰ, মোৰ মৰমৰ বন্ধু-বান্ধৱীসকল, তোমালোকে যদি এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে এটা লাইক কৰি দিয়ক। জয় আই অসম।